সভাত উপস্থিত বিশিষ্ট ব্যক্তিসকল, আজি অনুষ্ঠান শুভাৰম্ভৰ কাৰণে আমন্ত্ৰণ কৰিছিলোঁ যোৰহাট সমষ্টিৰ প্ৰাক্তন বিধায়ক, কৰ্মযোগী বিধায়ক, আমাৰ অতি আদৰৰ শ্ৰদ্ধাৰ ৰাণা গোস্বামীদেৱক। তেখেত আহি আমাৰ মাজত উপস্থিত হৈছেহি। তেখেতক এখানি ফুলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে শুভম বিদ্যায়তন কেন্দ্ৰৰ শিক্ষয়িত্ৰী চিংকি গগৈক মই অনুৰোধ জনাইছোঁ। আজিৰ অনুষ্ঠানত এখন অভিনন্দন পত্ৰ প্ৰদান কৰিব বিচাৰিছোঁ। টি নিউজৰ সাংবাদিক, বাহনা অঞ্চলৰ অতি প্ৰিয়, আমাৰ সকলোৰে আদৰৰ দিব্যজ্যোতি বৰা ডাঙৰীয়া, তেওঁক আহি মঞ্চত সম্বৰ্ধনা পত্ৰ গ্ৰহণ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আমাৰ শুভম বিদ্যায়তন কেন্দ্ৰৰ শিক্ষক শিক্ষয়িত্ৰী তথা কৰ্মচাৰীসকলক সহযোগিতা আগবঢ়াবৰ কাৰণে মই অনুৰোধ জনাইছোঁ আৰু আমাৰ প্ৰাক্তন বিধায়ক মহোদয়কো সহযোগ আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছোঁ। এই অনুষ্ঠানৰ ফিতা কাটি শুভাৰম্ভ কৰিবৰ কাৰণে ৰাণা গোস্বামী মহোদয়ক মই অনুৰোধ জনাইছোঁ। আমাৰ কৰ্মযোগী বিধায়ক শ্ৰদ্ধাৰ ৰাণা গোস্বামী মহোদয় আমাৰ মাজত উপস্থিত আছে। তেখেতক ফিতা কাটি অনুষ্ঠানৰ শুভাৰম্ভ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলক সহযোগিতা আগবঢ়াবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। অকল কোচিং চেণ্টাৰ বুলিয়েই নহয়, ডান্স, মিউজিক, আৰ্ট সকলোকে সামৰি লৈছে। গতিকে এইটো এটা বৰ এটা শুভ প্ৰচেষ্টা বুলি ক'ব লাগিব। আৰু নামটোৱে যিহেতু শুভম, মানে শুভম প্ৰণম, মানে অতি সোনকালে তেওঁলোকে যাতে তেওঁলোকৰ কাৰ্য সম্পাদন কৰি আগুৱাই যাব পাৰে আৰু তেওঁলোকৰ এই অনুষ্ঠানটো মই উত্তৰ কামনা কৰি আগলৈ সকলোকে বিদ্যাৰ আলোক, বিদ্যাৰ যি তেওঁলোকে অনুষ্ঠানৰ আয়োজন কৰিছে, সকলো ছাত্ৰ ছাত্ৰীসকলক বিলাই দি তেওঁলোকৰ যি আশা, সেই আশা যেন পূৰণ হয়, এই কামনাৰে মোৰ এই সমূহ বক্তব্য মই সামৰি মাৰিছোঁ। ধন্যবাদ। কৃষ্ণাক্ষী ভূঞাক এখনি ফুলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে শুভম বিদ্যায়তন কেন্দ্ৰৰ তত্ত্বাৱধায়ক
হেমাংগ শইকীয়াক মই অনুৰোধ জনাইছোঁ। এয়া কৃষ্ণাংশী ভূঞাক এখন ফুলাম গামোচাৰে আদৰণি জনাইছে। জ্যোতিমণি ভূঞাক এখন ফুলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে শুভম বিদ্যায়তন কেন্দ্ৰৰ শিক্ষক কাশ্যপ ৰাজ শইকীয়াক মই অনুৰোধ জনাইছোঁ। এয়া জ্যোতিমণি ভূঞাক এখন ফুলাম গামোচাৰে আদৰণি জনাইছে।